বৰ্তমান আমি আছোঁ এতিয়া দৌৰিয়া জুবিন দাৰ গান এটা নাই জানো মাজুলী গানটোতে দৌৰিয়া গাঁততে কলিজা ঠেকেছি। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই। সেই গাইজ মই পলা চেনেল ৱেলকাম টু মাই ইউটিউব চেনেল। বৰ্তমান আছোঁ আমি গোহপুৰত। আজি গৈ আছোঁ আমি এই পৃথিৱীৰ আটাইতকৈ বৃহৎ নদীদ্বীপ, আপোনালোক সকলোৱে অলৰেডি জানেই। ইয়াত আমি মাজুলী আমি গৈ আছোঁ। এইফালে মোৰ লগত আমাৰ কৃষ্ণদা আছে, আগৰ ব্লগত দেখাৰ আগতে আমি দুইটা আজি মাজুলী গৈ আছোঁ। এতিয়া অলৰেডি আমাৰ বহুত লেট হৈ গৈছে, আমাৰ এতিয়া 12টাই বাজিব হ'ল। গতিকে আমাৰ ফেৰী তাত পাওঁতে আৰু আধা ঘণ্টামান লাগিব, গতিকে সোনকালে আমি তাত যাওঁ। আৰু নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব। গতিকে ব'লক আমি দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। নাৰায়ণপুৰ টাউন পাৰ হৈ আহিলোঁ। এতিয়া আমি বিহপুৰীয়ালৈ যাবগৈ লাগিব, গতিকে ব'লক আমি গৈ থাকোঁ আগলৈ। মৃত্যুঘাটৰ নিচিনা, মৃত্যুঘাটত এনেকৈ দুইফালে সৰিয়হ থাকে, এইফালে ধান আছে। এনেকৈ সেইটো গোটেই গপকে বেৰি থৰিলে, তাৰপিছত বেলেগ একো নাই, ইয়াত ৰাসৰ বাবে চান্দা তুলিছে। ফাইনেলি আমি আমাৰ জাহাজ ঘাট পালোহি। এতিয়া এইফালে টিকেট কাটিব লাগিব, টিকেটটো কাটিলোঁ আমি। So guys, আমি ফাইনেলি এতিয়া মাজুলী পালোহি। এতিয়া বৰ্তমান মাজুলী গহপুৰ টাউনত আছোঁ। আমাৰ ইমান দীঘল যাত্ৰা অন্তত এতিয়া আমি অকণমান ফ্ৰেছ হৈ ল'বলৈ চাহ অকণ খাওঁ বুলি আহিলোঁ। আৰু মাজুলীলৈ দেখোনে দাদা এজন লগ পালে, দাদাজন মানুহৰ হয় ভাস্কৰ বুলি কয়, তেওঁক লগ পাই ভাল লাগিলে। এতিয়া তেওঁৰ লগতে তেওঁ আমাৰ লগতে আহিলে। এতিয়া আমাৰ এতিয়া কৃষ্ণদা আমি দুইটা এতিয়া গহপুৰ চেণ্টাৰত চাহ অকণ খালোঁ। তাৰপৰা কাইলৈ আমি ৰুমলৈ যাওঁ। চ' গাইজ ফাইনেলি আমি আমাৰ ৰুম পালোহি। ইমান ভাল নহয়, হ'লেও থাকিব মানে অলৰেডি বহুতকেইটা হোটেল চাইছিলোঁ, চব বুকিং হৈ আছে। গতিকে এইটোকে যে আমি পালোঁ, এতিয়া বহুত এনেও বেছি সময় নাই নহয়, এনেও ৰাতি 2-3টালৈকে আমি যেতিয়া বাহিৰতে থাকিম, অকণমান সময়হে পোৱা। গতিকে থাকিবলৈ পালেই হ'ল, ইমান ঠিক নহয়, হ'লেও বাঁহৰ একদম ঠিকে আছে আৰু শুব পৰা যায় আৰু। গতিকে এতিয়া ফ্ৰেছ হ'লেও মই আহোঁতে ভিডিঅ' বনাই অহা নাই, মানে ফেৰি আহোঁতে যথেষ্ট ভাগৰ লাগিছে, বহুত ৰ'দ পৰিলে। গতিকে তাত ভিডিঅ' বনাব নগ'ল একেবাৰে। এতিয়া আমি ৰুম পালোহি। এতিয়া আমি অলপ ফ্ৰেছ হৈ লওঁ, ফ্ৰেছ হ'লে আমি ৰাস চাব যাম। A few moments later.
অ'কে গাইজ, কিছু সময় বিৰতিৰ পিছত আমি দুয়োটাই এতিয়া ফ্ৰেছ হৈ ল'লোঁ। ফ্ৰেছ হ'লোঁ, এতিয়া আমি ৰাস চাব যাওঁ। এইবাৰ আপোনালোকক মই এতিয়া মাজুলী ৰাস দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে চাই থাকিব। আৰু আকৌ এবাৰ কৈছোঁ, নতুনকৈ সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। এতিয়া পূৰা ৰেডি এতিয়াম ৰাস চাবলৈ। আজি ফাৰ্ষ্ট টাইম গৈ আছোঁ মাজুলী ৰাস চাব, চ' আপোনালোককো মই দেখাবলৈ চেষ্টা কৰিম। আমি এইটো কটেজতে আছিলোঁ। এতিয়া ৰাতি ভালকৈ নেদেখিব, দিনত ভালকৈ দেখিব। মই আপোনালোকক কাইলৈ মৰ্ণিঙত ভালকৈ দেখাই দিম। ইমান ঠিক নহয়, কিন্তু বৰ্তমান সময়ত মাজুলীত মানে ৰুম পাবলৈ বহুত অসুবিধা। অলৰেডি বহুত ছিট বুকিং, গতিকে কিবাকৈ এটা পালোঁ। ঠিকে আছে বাৰু, একদম ধুনীয়াকৈ খোৱা বিচনা পাতি চব আছে। কিন্তু আজি আমি যদি আগতে টিকেট নকৰিলোহেঁতেন, কিন্তু আজি কৰিবলৈ থোৱা হ'লে আমাৰ প্ৰব্লেম আছিলে। গতিকে ধুনীয়াকৈ টিকেটো কৰি ল'লোঁ, আমাৰ ঠিকে আছে। কিন্তু বৰ্তমান আমি কমলাবাৰী সত্ৰ সেইফালে এতিয়া আমি উত্তৰ কমলাবাৰীত আমি ৰাস চাবলৈ যাম। আৰু আপোনালোককো দেখুৱাই চাই ধৰক, বহুত বেছি মানুহ আছে, মানে পূৰা ভাষা নাই, বহুত মানুহ। তাৰ বাবে আমি বিনম্ৰতাৰে আপোনালোকক অনুৰোধ জনাইছোঁ। মোৰা প্ৰিয় দৰ্শক মণ্ডলী, আপোনালোকক মনোৰঞ্জন দিয়া আমাৰ উদ্দেশ্য। আৰু আমি আপোনালোকৰ পৰা নিয়ম শৃংখলা আৰু শান্তি পৰিৱেশ আমি কামনা কৰোঁ। পুখুৰী দৃশ্যকেইটাত আপোনালোকে শান্তিৰে নিয়ম শৃংখলাৰে লগা নাই তাই। উত্তৰ কমলাবাৰীত আমি ৰাস চালোঁ, ৰাস ভালেই লাগিলে। খালি বহুত বেছি মানুহ হৈ গৈছে আৰু মানুহৰ লগত ভালকৈ চাব নোৱাৰিলোঁ। আৰু কালি পুখুৰীৰ পৰা ইমান ভালকৈ দেখুওৱা নাই, বেছিভাগ ষ্টেজত দেখুৱালে। আৰু মোৰ মোবাইলৰ মানে
জুম কেপাচিটিটো ইমান এটা ঠিক নহয়, গতিকে আপোনালোকে ভালকৈ আপোনালোকে ইমান ভালকৈ দেখাব নোৱাৰিব। হ'লেও মই লগৰ কেইটামানৰ পৰা ক্লিপ কেইটামান লৈছোঁ, মই দেখাই দিম বাৰু। আৰু ইয়াত কিছু সময় আগতে CM ছাৰ আহিছিলে, সেইবাবে মানে বহুত বেছি ভিৰ হৈ গৈছে। এতিয়া উঠিম ন, হা এরকম উঠিম ন। চ' গাইছ, আমি কমলাবাৰী ঘাটত আমি ৰাস আহিলোঁ। ৰাসটো আজি ইমান ভালকৈ দেখাব নোৱাৰিম, যিহেতু আপোনাৰ বেছিভাগ ষ্টেজতে হৈছে আৰু মোৰ মোবাইলটো ইমান জুমো নকৰে, গতিকে যিমানটো জুম পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। কাৰণ আমি আছোঁ এতিয়া দৰিয়া পাহাৰ নে কিবা এটা বুলি কয়, দৰিয়া ঘাট, দৰিয়া পাৰ। জুবিন দাৰ গান এটা নাই জানো, মাজুলী গানটোতে দৰিয়া ঘাটতে কলিজাকেছি। বৰ্তমান আমি ইয়াত আছোঁ, একদম পূৰা লাইটিং চাইটিং লগাই আৰু সৌন্দৰ্য কৰি তুলিছে। গতিকে আমি কমলাবাৰী সত্ৰত চালোঁ, এতিয়া আমি গড়মূৰ গৈ আছোঁ। গড়মূৰ সত্ৰত আমি যদি ৰাস চাব পাৰোঁ চাম। অলৰেডি আমি টিকেট চাইছিলোঁ, কিন্তু টিকেট অলৰেডি বুক হৈ গ'ল আৰু টিকেট খালী নাই। গতিকে আমি গড়মূৰত ৰাস চাম বুলি ভাবিলোঁ, কিন্তু টিকেট নাপালোঁ। 2000 years later. আমি দৰিয়া পাৰৰ পৰা আমি গড়মূৰলৈ গ'লোঁ। তাৰপৰা আমি ৰাসৰীয়ালৈ যাম বুলি ভাবিলোঁ, কিন্তু তাত বহুত ভিৰ লাগিলে আৰু আমিতো টিকেটো কৰা নাই, এনেই দেখাম বুলি ভাবিছিলোঁ, কিন্তু তাত ভিৰৰ জহত নগ'লোঁ তালৈ। গতিকে আমাৰ ৰুম পালোঁহি। চ' আজি ভিডিঅ'টোত থুলমূলকৈ দেখাবলৈ চেষ্টা কৰিলোঁ। আজি ভিডিঅ'টো ইমান মানে আপোনালোকে হ'লেও ধৰিব পাৰিছে যে আজি ভিডিঅ'টো মানে ভালকৈ একো মই দেখুওৱা হোৱা নাই। চ' কাইলৈ আমি দিনত মাজুলী, আজি যিহেতু আমি গোলাই পালোঁহি মাজুলী, গতিকে কাইলৈ আমি দিনত মাজুলী ঘূৰিম। কাইলৈ ভিডিঅ'টো ধামাকা হ'ব। আজি ভিডিঅ'টোলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, নহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।